স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি মই ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকলৈ। পুঠি মাছৰ টেঙা দিয়া চৰচৰি। মই টেঙা কাজি নেমু এটা ব্যৱহাৰ কৰিছোঁ। এইকেইটা পুঠি মাছ লৈছোঁ তাজা, আৰু জলকীয়া, কেঁচা জলকীয়া কেইটামান লৈছোঁ, ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ লৈছোঁ। টেঙাটো মই টুকুৰা টুকুৰ কৰি গোটেই ৰসখিনি উলিয়াই ল'ম। এই ৰেচিপিটোত টেঙাটো অলপ বেছিকৈ লাগে। যিসকলে টেঙা বেয়া পায় তেওঁলোকে কমকৈ দিলেও হ'ব, কোনো কথা নাই। এয়া মোৰ কটা হৈ গৈছে। এতিয়া মই ৰসখিনি উলিয়াই লওঁ। ৰসখিনি উলিয়াই গোটেইখিনি মই উলিয়াই ল'লোঁ। এতিয়া গেছ জ্বলাই মই পেন এখন পাতি দিছোঁ। তাতে মই পানী অলপমান দি দিছোঁ। পানীটো লাগিবই। এতিয়া তাতে মই নিমখ দিছোঁ, হালধি দিছোঁ, ৰেড চিলি পাউডাৰ দি দিছোঁ। এইখিনি মই উতল এটা আহিবলৈ দিছোঁ। খাবলৈ ভাল লাগে, আপোনালোকে খাই চাব। বইল হয়, মছলা তেলটো মই ব্যৱহাৰ কৰা নাই। এই ৰেচিপিটো আগতে আমাৰ মাহঁতে বনাইছিলে, মাৰ পৰা শিকা। জলকীয়া দিছোঁ। জলকীয়া কম বেছি পৰিমাণে দিব পাৰে, মই কেইটামান বেছিকৈ দিছোঁ। এতিয়া আকৌ উতল আহিবলৈ দিম। ভাল ধৰণে উতল আহি গৈছে। ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। খাই ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এয়া মই মাছখিনি ঢালি দিলোঁ। মাছখিনি গেলা হ'ব নালাগে। লৰা মাছ হ'লে বেয়া হয় খাবলৈ, তাজা মাছতহে বনায়। এইখিনি মোৰ হৈ গৈছে। এবাৰ মই ঢাকি দিছিলোঁ, ঢকাৰ পিছত আৰু মই নাঢাকোঁ। এতিয়া মই গেছটো কম কৰি কম জুইতে মই বনাই আছোঁ। শুকাবলৈ দিম। মাছখিনি বিৰাট ভাল হয়, এটা এটা হয়, কেইবাদিনলৈ খাব পাৰি, একো বেয়া নহয়। এয়া চাওকচোন, এটা এটা হৈছে। মই গোটেইখিনি শুকাবলৈ দিলোঁ। এয়া চাওক, খুব ধুনীয়াকৈ সিজিছে। এয়া চাওক, বিৰাট ভাল লাগে খাই। আজিলৈ আহোঁ, নমস্কাৰ।